নমস্কাৰ সকলোলৈকে ৰঙালী বিহু বহুত শুভকামনা আৰু বহুত মৰম বহাগ বিহুটো সকলোৰে যাতে ভাল হয় ৰঙালী বিহু সকলোৰে ৰঙেৰে উপচি পৰক তাৰে কামনা কৰিলোঁ আৰু আজি ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ৰাতিপুৱা গৰু গা ধুৱালোঁ মাহ হালধি ঘঁহিলোঁ তাৰপাছত আমলৰি টোপ ভাঙিলোঁ তাৰপাছত মৃতকত দিয়া হ'ল সকলোবোৰ দেখুৱাই আছোঁ চাই থাকক। ভাতৰ থালিখন খালী খালী দেখি নক'ব আকৌ গাহৰি মাংস আৰু আমলৰিটোপহে বনোৱা হ'ল। আচলতে দেউতা মামাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ডিউটিত যাব লগা হ'ল আৰু সেইকাৰণে যাব লগা হ'ল আৰু কি কৰিব। তাৰ পাছত এয়া সন্ধিয়া সময়ত ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া আমি যাব ওলাইছোঁ ককা আইতাৰ ওচৰত চাকি জ্বলাব চ' সেয়াও চাই থাকক আৰু সেয়া বেলি ডুবিবই হ'ল। আহি ককা আইতাৰ ওচৰত চাকি জ্বলাই কৰি ঘূৰি আহোঁতে সেয়া গাঁৱৰ আৰু মানুহে জাক দিয়া ষ্টাৰ্ট কৰিলেই। আমাৰ দেৰিহে হৈছে, আমি আন্ধাৰ হওঁতে আৰু জ্বলাইছোঁ আৰু কি কৰিব উপায় নাই। আজি প্ৰথম বিচনী মাৰিব লাগে, বিচনীও মাৰি দিলোঁ। আকৌ জেতুকা গৰু বিহু দিনাহে ঘঁহে সেইকাৰণে জেতুকাও ঘঁহিলোঁ। তাৰ এয়া হাত ৰঙীন কৰিবই নোৱাৰিলোঁ দিনাখনৰ মানুহৰ বিহুৰ আৰু এয়া পিঠা বনালোঁ। এয়া মোৰ হাতত বাঁহৰ চুঙাৰ দৈখন চিৰাৰ লগত জানো দেই, চিৰা তিয়াই থৈছোঁ, তিয়াই থৈ ধৈছোঁ আৰু এয়া বাঁহৰ চুঙাৰ দৈটো আকৌ এবাৰ দেখুৱাই দিছোঁ। তাৰপাছত এয়া চিৰা টুকি লৈছোঁ 3টাৰ কাৰণে, মা ভাইটি আৰু মোৰ কাৰণে আৰু বাঁহৰ চুঙাৰ দৈ যে এনেকুৱা হয় মই একদম আজিহে দেখিছোঁ একদম বাঁহটোৰ গোটেই ওলাই গৈছিলে সেয়া লিকটীয়াবোৰ। দুপৰীয়া এয়া হুঁচৰি দল আহিলে, প্ৰথম জাক বিহু হুঁচৰি দল সৰু সৰু ল'ৰা ছোৱালীখিনিৰ। বিহু শেষ কৰি আমাৰ আকৌ মৰম লগা নাচনী কেইজনীক লাগে মোৰ কপৌ ফুল কেইবা। ময়ো আৰু দি দিছোঁ বিহু উপহাৰ বুলি। সকলোৱে ধুনীয়াকৈ খোপাত লগাই লৈছে। তাৰপাছতে সিহঁতক বিহুৰ চাহকাপ বোলো আমাৰ ঘৰতে খাই যা, এয়া সকলোৱে আৰু খাই যাবলৈ লৈছে। আৰু এই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত হিয়াৰ পৰা শুভেচ্ছা সকলোলৈকে। ৰঙালী ৰঙেৰে সকলোৰে জীৱন ৰঙেৰে উপচি পৰক কামনা কৰিলোঁ। কালি গৰু বিহু আৰু আজি মানুহ বিহু দুইটা ভিডিঅ' একলগ কৰি ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবই দেই। কমেণ্ট এটা কিন্তু কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু আজিলৈ আহিছোঁ তেতিয়া, বাই।
ধন্যবাদ।